দৰঙত পদুপুৰী গাঁৱত আটক ভুৱা এডিচি স্কৰ্পিঅ বাহনসহ দৈবাম আৰক্ষীৰ হাতত আটক লভিতা দাস নামৰ ভুৱা এডিচি দৈবাম আৰক্ষী চকীৰ অন্তৰ্গত পদুপুৰী গাঁৱৰ মজিবুৰ ৰহমানৰ ঘৰত মাটি বাৰীৰ কাম কাজ মীমাংসা কৰিবলৈ সন্ধিয়া উপস্থিত হৈছিল ভুৱা এডিচি লভিতা দাস ৰাইজে সন্দেহ উপজাত খবৰ দিয়ে সাংবাদিকৰ দলক পিছত সাংবাদিকৰ দলটোৱে দলগাঁও আৰু দৈপাম আৰক্ষীক খবৰ দিয়ে পিছত আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক দৈপাম আৰক্ষী চকীলৈ লৈ আহি সোধা পোছা অব্যাহত ৰাখে দলগাঁও আৰু দৈপাম আৰক্ষীয়ে ভুক্তভোগী মজিবুৰ ৰহমানৰ অভিযোগ অনুসৰি খাৰপেটীয়াৰ বানেজ আলী নামৰ লোকজনে মজিবুৰ ৰহমানৰ মাটিৰ কেলেংকাৰী মীমাংসা কৰাৰ উদ্দেশ্যে লৈছিল 30,000 টকা আজি বানেজ আলীয়ে আটকাধীন মহিলাগৰাকীক ভুৱা এডিচি সজাই ঘৰত পঠিওৱাৰ অভিযোগ ভুক্তভোগী মজিবুৰ ৰহমানৰ ঘটনা সন্দৰ্ভত দলগাঁও আৰু দৈপাম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আনহাতে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মহিলাগৰাকী এই মাটি বাৰীৰ কাগজ পাতি লৈ মণ্ডল অফিচত ঘূৰি আছো এই ঘূৰি থাকোঁতে এই মণ্ডলে কিবা দালাল এই বানেজ এইবিলাক লাগি আছে মোৰ পিছত লাগি থাকি কয় ক'লে আপোনাৰ কামটো মঙলদৈ ডিচি বাইদেউ আছে সিহঁতক আমি ফোন মাৰি দিম সিহঁতৰ লগত আলোচনা কৰিছোঁ কৰি পেলাই এই কামটো আমি সমাধা কৰি দিম এইটো ফোন কৰিছে বাইদেউ আমাৰ মোৰ তাত ফোন কৰিছে আজি 8-10 দিন হ'ল খালি ফোন কৰি থাকে ক'ত দেখা কৰিবা ক'ত যাম ক'ত আমি ক'লাম যে আমাৰ ঘৰত আহক সিদিনা এই আগৰ ৰাতিত আহিব লাগিছিল আপুনি বাইদেউ কি বুলি চিনি পালে বাইদেউ আপোনাৰ কি বুলি এডিচি বাইদেউ আপোনাৰ এডিচি বুলি পৰিচয় দিছে এডিচি বুলি পৰিচয় দিছে নাম কি কৈছিলে নামটো নিজৰ নামটো কোৱা নাই এডিচি বাইদেউ বুলি পৰিচয় দিছে আৰু কি আপোনাক কোনে লগ কৰাই দিলে বানেছে লগ কৰিছে বাইদেউ ক'ব বাইদেউ নিজে এডিচি বুলি কৈছে তাৰপিছত বাইদেউ আহিব এই বাইদেউ কালি ফোন কৰিছে যে কালি যাম আজি আমি আকৌ ফোন কৰিলোঁ কেতিয়া আহিব ক'লে 3টা বজাত আহিব 4টা বজাত 4টা বজাত আহে ঠিক আছে তাহলে আমি ঘৰতে ৰখি থাকোঁ বেলেগ জেগাত নাযাওঁ আমি যি আহিছে আহি বহি পেলাই আলোচনা কৰিলে যে তোমাৰ মাটিৰ কাৰ্য আছে বা কেঁচাল আছে সিহঁতৰ নামে একো নাই কাগজ পত্ৰ একো নাই মোৰ তাত নামজাৰি আছে মেডি আছে চালান আছে ডাকচিটাৰ নকল আছে এইবিলাক চব আমি বাইদেউক দেখাইছোঁ ইয়াত দেখাইছোঁ দেখানি পৰে ইহঁতে কৈছে যিবই হওক এটা কিবা মিলামিলি কৰিব লাগে তাহলে আমি তোমাৰ ইহঁতৰ পাৰ্টিটো মাতি দি মিলামিলি কৰি দিম সেইটো বাইদেউ ক'লে বাইদেউ কি বুলি পৰিচয় দিছিল নিজকে কওকচোন বাইদেউ কি বুলি পৰিচয় দিছিলে এডিচি বুলি মঙলদৈৰ এডিচি বুলি পৰিচয় দিছিলে এডিচি ওলাল নে এডিচি হয় নে এইটোৱে হয় এডিচি হয় নে সঁচাকে এডিচি হয় নেকি এইটো আমি ক'ব নোৱাৰো কি কাগজ পত্ৰ আছে তেখেতৰ কিবা আই কাৰ্ড দেখাইছিলে নেকি আমি সোধা পোছা কৰা নাই তেখেতৰ মাতিছে পিছত বানেছে এতিয়া আমাক দম দি আছে এই বাইদেউক পঠাই দিলোঁ তেনেকুৱা কি হ'ল আপোনালোকে বাইদেউক পঠাই নিদি কিয় আপোনাক কেঁচাল হৈছে নেকি আমিতো কোনো কেঁচাল কৰা নাই পইচা কিমান বিচাৰিলে ল'লে কিমান আমাৰ 7-8 মাস আগত 30,000 টকা লৈছে কোনে লৈছিলে এই বানেজৰ পাৰ্টিয়ে লৈছে বাইদেউ পইচা কিমান বিচাৰিলে আপোনাৰ পৰা আর এই ওই আজি 1 সপ্তাহ আগত আমি 20,000 টাকা দিছি কাক দিছিলে এই বানেজৰ বাইদেউ দিয়া নাই আচ্ছা এতিয়া কি ক'ব আপুনি কি পুলিচ প্ৰশাসনক কি ক'ব যে আপোনাক নিচাকে এনেকুৱা কাম এটা কৰিব দিছিল নেকি তেওঁলোকে যে আহিলে নিচা কিবা এটা আপোনাক কৈছে নেকি যে নিচা পৰিচয় দি আপোনাৰ কামটো সমাধান কৰিব বিচাৰিছে এটা মানে বাইদেউটো কৈ আছে যে কোনো মানে ইনফৰমেশ্যন মোক দিয়া নাই যে ইয়াত সহি কৰিব লাগিব কিবা কিবা কি আপোনাক সহি বিচাৰিছে সহি বিচাৰিৰ কাৰণে আজি তেওঁলোকৰ বলা বহুত দিনৰ পৰা
দখল কৰি থকা বুলি ক'লে মাটিখিনি আপোচ কৰিবলৈ 2জনৰ মাজত মিলাই দিয়ক আমি মানে অলপ ছ'চিয়েল ৱৰ্ক হিচাপে কাম কৰি থাকোঁ কোনোবা দুখীয়া মানুহ আহিলে ময়ো দুখীয়া কৰি দিওঁ তেতিয়া এনেকুৱা মই এদিন ফোন কৰিলোঁ মোৰ পৰিচয় লভিতা দাস ছ'চিয়েল ৱৰ্ক হিচাপে কাম কৰোঁ এনে মই হাউচ ৱাইফ হয় বেলেগৰ এনে হেৰি আৰু আপোনাৰ কিবা তেনেকুৱা আই কাৰ্ড আছে নেকি কিবা আই কাৰ্ড মানে মোৰ গ্ৰুপ আছিলে এটা এতিয়া বৰ্তমান আই কাৰ্ড নাই আমি শুনিলো আপুনি এডিসি বুলি পৰিচয় দিয়ে নাই নাই মইতো একো এডিসি বুলি দিয়া নাই আপুনি ৰেকৰ্ডিং শুনিব পাৰে বা হেৰি শুনিব পাৰে এওঁলোকে এতিয়া মোক যদি ফচাই দিয়ে বা আনি ৰাইজৰ সহায় কৰিব অহাৰ পিছত আৰু এওঁ মোক 3-4 আজি ফোন কৰিছে বাইদেউ আপুনি আহিব পাৰিব আপুনি কোনটো ছ'চাইটি আণ্ডাৰত পৰে বুলি কৈছে মই এনে আমাৰ গোটেইখিনি মহিলাৰ লগতে আৰু এনে মিলি ছ'চাইটিৰ নাম কি ছ'চাইটিটো এনেকুৱা ছ'চাইটি নাই কোনোবা মানুহ যদি আমি এনেই পলিটিকেল ঘূৰো মানে ভোটৰ ক্ষেত্ৰত ঘূৰো কোনোবা এজন মানুহ আহিলে ছাৰহঁতৰ লগত ছাৰ এনেকুৱা এটা অসুবিধা হৈ আছে নচলাও এনেকুৱা ব্যৱহাৰী নাই এনেকুৱা নচলাও কিন্তু যদি কোনোবা এজন মানুহ আহে যে বাইদেউ আপুনি এইটো কৰি দিব বা এইখিনি চাই অলপ কৰি দিব মোৰ কাষ্টমাৰ আপোনাৰ বেনিফিট কি আৰু ছ'চিয়েল একো বেনিফিট নাই বিনা স্বাৰ্থত আপুনি কৰি আছে বিনা স্বাৰ্থত একো নাই কোনোবা যদি আপোনাক ক'ব পাৰে যে এইটো কৰিছে মানে মোৰ এগেইনষ্টত তেতিয়াহ'লে আপোনালোকে নিশ্চয় একশ্যন ল'ব পাৰে কিন্তু আজি বিপদত থকা বুলি কোৱাৰ কাৰণে মই নিজে সাহসেৰে আহিছোঁ মোৰ লগত কোনো বডিগাৰ্ডো নাই বা একো নাই মোৰ ভাইটি এজন আছে বোলাচোন মানুহজনে মোক ৰাতিপুৱাৰ পৰা মাতি আছে পৰহি আহিছিলোঁ মোৰ ভাইটিজন মহাদেৱ আছে আৰু মোৰ গাড়ী চালকজন আছে নিজৰ ঘৰৰে হয় এওঁ মোৰ মোবাইলৰ ৰেকৰ্ডিং ৰাখিছোঁ যে এইটোত কোনে কোনে কি কৰিছে কোনে কোনে কি কৈছে গোটেইখিনি আছে মোৰ মোবাইলত এওঁ ৰাতিপুৱাৰ পৰা মোক ফোন কৰিছে মজিবুল বোলা মানুহজনে ফোন কৰিছে কৈছে বাইদেউ আজি আহিব পাৰিব নেকি আপুনি তেতিয়া মই কৈছোঁ মোৰ অলপ ঘৰুৱা কাম কাজ আছে অফিচিয়েলো কিবা কিবি কাম কাজ আছে যদি হয় মই 3টা বজাৰ পিছত যাম কালি এওঁ কৈছে যে আপুনি এতিয়া নাহিব এতিয়া বহুত অন্ধকাৰ হৈ যাব ৰাতি হৈ যাব আমাৰ ভয় লাগে ইয়াত আপুনি নাহিব আহিলে আপোনাৰ মানে অসুবিধা হ'ব দিনকাল বেয়া তেতিয়া আমি খাৰু কেতিয়াৰ পৰা গুচি গৈছোঁ আপুনি যে আহিছে কোনোবা বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে নেকি নাই কাকো জনোৱা নাই আপুনি কি সমাধান কৰিব আহিছে মই মানে এওঁ মোৰ হোৱাটছএপত হেৰিখিনি দিছিলে ডকুমেণ্টছখিনি দিছিলে আৰু যিজন পাৰ্টি আছিলে যিজন মানুহে মানে দখল কৰি ৰাখিছিলে তেওঁলোকৰ ডকুমেণ্টছখিনি আমাক দিছিলে এনেকুৱা বহুতখিনি আমি চল্ভ কৰি দিছোঁ মানে এই মাটি বাৰী বুলি নহয় যিকোনো ৰেচন কাৰ্ড হওক বা লোন হওক বা কলপতৰৰ হেৰি হওক বা সূতা হওক হেল্থ ডিপাৰ্টমেণ্টত এইটো আমি চব কৰিছিলোঁ মানে এইটো আপুনি যিটো কাম কৰি আছে নিশ্চয় কিবা এনজিঅ' থাকিব বা গ্ৰুপ থাকিব এনজিঅ' মানে আমাৰ চেল্ফ হেল্প গ্ৰুপ এটা মোৰ আছে চেল্ফ হেল্প গ্ৰুপ থাকে কাম নাহে ন এইটো মই পাৰ্চনেলি আপোনাৰ নিউজত সমস্যা সমাধান কৰাৰ কাৰণে এইটো মই আপোনাৰ শুদ্ধ অন্তৰেৰে সঁচাৰে কওঁ যে এইটো কাম এজন ব্যক্তিয়ে মোক জনালে যে বাইদেউ এনেকুৱা ঘটনা এটা হৈ আছে আপুনি আমাক চাই দিব নেকি এনেকে ক'লে কোৱাৰ পিছতহে মই কোন হয় কোন মাটিটো এনেকে দখল কৰিছে এবাৰ সুধি চাওঁ একচুৱেলি মাটিটো কোনো দখল কৰিতো ৰাখিব নোৱাৰে যদি আপোনালোকৰ নিজৰ মই সুধিছো আপোনাক যে আপুনি যিটো কাম কৰি আছে সেইটো কিবা গ্ৰুপৰ আণ্ডাৰত কৰি আছে নাই মই এনেকুৱা কোনো কাম নকৰোৱে মানে বেছি এনেকে কৰি নুফুৰো যেতিয়া কোনোবা যায় তেতিয়াহ'লে মই কওঁ যে আপুনি এইটো কৰিব পাৰিব এনেকুৱা লাইনত আপুনি যাব পাৰিব সেইখিনিহে গ্ৰুপ নাই এনেকুৱা কোনোবা কামেই কৰা নাই মানে এনেকুৱা কাৰোবাৰ ঘৰত আহি কিবা কৰি বিচাৰিলে তাক ধৰা আমি এটা ৰাস্তা দিওঁ যে আপুনি এইটো কৰিব পাৰে এনেকে কৰিলে আপুনি আগুৱাই যাব পাৰিব এইখিনি আৰু নাই আপুনি এইটো মোক প্ৰমাণ দিব লাগিব মই যে এডিচি বুলি কৈছো সেইটো মোক প্ৰমাণ দিব লাগিব আৰু মোৰ নিজৰ জীৱিকা উপাৰ্জনৰ পথ আছে মই এটা ভাল ঘৰৰ বোৱাৰী হওক বা ছোৱালী হওক মই এডিচি বুলি প্ৰমাণ দিব তাৰ পৰা ধন আদায় সমাধান কৰি আছো মই ব্যক্তিগত হিচাপত কোনোবাই বিচাৰিলে মই এটা ৰাস্তা দেখুৱাই দিওঁ যে আপুনি এইটো কৰিব আৰু মোৰো মাটি বাৰীত বহুত হাই কাজিয়া হৈ গৈছিলে কেছ ফাইল হৈছিল বহুত কিবা কিবি হৈছিল তেনে ক্ষেত্ৰত মই কথাখিনি গম পাম এতিয়া এওঁলোকে যে মোক ইয়াত মাতি আনি এওঁলোকে নিউজ মাতি আনি কিবা মাতি আনি মোক হেৰি কৰিব মানে ব্লেম দিছে যে মই এইটো কৰিছো এই পানী চুটিনে মোক কৈছিলে যে এইটো কৰিছিলে আপুনি মোক লগ কৰিব এওঁ মোৰ একো নাই মোৰ চিনাকি বন্ধু হয় একো নাই
এইটো মোৰ নলেজতে নাই যে এইখিনি হ'ব। গতিকে মই ফ্ৰী ফ্ৰেণ্ডলি কৈ আছো, সৎ সাহসৰে কৈ আছো যে মই কাৰো পৰা এনেকুৱা ধন আদায় কৰা নাই বা কোনো ধৰণৰ মই এওঁলোকক প্ৰেছাৰাইজ কৰা নাই, একো কৰা নাই। বৰ্তমান এওঁলোকে মোক মাতিছে, সেইকাৰণে মই ইয়াত আহিছো আৰু এওঁলোকে মোক ডকুমেণ্টছো দিছে মোবাইলত। আৰু তাৰ পৰা ওলাই কাকো কৈছো যে আপোনাৰ এইখিনি ডকুমেণ্টছ আপোনাৰ গোটেইখিনি আছে। গতিকে তেওঁলোকে ইমান দিন যেতিয়া বিল্ডিং বনাইছে, ঘৰ বাৰী বনাইছে, গতিকে আপোনালোকে উঠাই নিদিব, নিজৰে জাতিৰ মাজত আপোনালোকে বহি আপোচ কৰি লওক। এটা পক্ষ আমাক তাতে লগ কৰিলে, সিদিনাখন কোৰ্টৰ ওচৰত লগ কৰিছে। এতিয়া এওঁলোকে কৈছে যে কাকো আপুনি মিলি লওক, যিহেতু আপোনালোকৰ দেউতাকে বেছি থৈ গৈছে মাটিখিনি, মই অলপ চালো যে আপোনালোকে মিলি লওক। আৰু যদি আপুনি চিভিল কেছ কৰে বহুত টাইম লাগিব, আপুনি মৰি যোৱাৰ পিছত হয়তো আপোনাৰ ল'ৰা ছোৱালীয়ে মাটিখিনি পাব, যিহেতু আপুনি পট্টাদাৰ। এইখিনিয়ে মই এইখিনিয়ে কথা কৈছো। আৰু ইয়াত ক'বলগীয়া মাটি বাৰী কাম যিহেতু ৰেভিনিউ চাৰ্কুল আছে, মণ্ডল আছে, কাৰণবোৰ আছে, আপুনি কাগজ পাতি লৈ আপুনি কি কৰিব পাৰিব? ৰেভিনিউ চাৰ্কুল আছে মই জানো, কিন্তু ৰেভিনিউ চাৰ্কুলত গৈ যে মানুহে যে গোটেইখিনি সহায় সুবিধা পাব সেইটোও নহয়। মোৰো ঘৰত এনেকুৱা কাজিয়া হৈছিল বা মোৰো মাটি বাৰী সংক্ৰান্তত বহুত কেছ হৈছিল। হা, গতিকে এওঁ যেতিয়া ভুক্তভোগী হৈ আছিল, মই কৈছিলো যে আপুনি ছাৰক লগ কৰিব, ডিটেইলছখিনি জনাব, ডিচি ছাৰকো জনাব কি কি পৰ্যায় হৈ আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই বস্তুখিনি সমাধান হ'ব। আপুনি যিখিনি সমাধান কৰি আছে, যিকোনো পাব্লিকত হেল্প চাৰ্ভিচৰ কাৰণে আপুনি কাম কৰি আছে, কোনোবা আপোনাক তেনেকুৱা অথৰিটি দিছে না? মাটিৰ এটা লেণ্ড ল' আছে এক্সট্ৰা। নাই লেণ্ড ল' বুলি এটা শব্দ মই আছে। লেণ্ড ল' হিচাপত ইয়াত আহাই নাই ছাৰ। মই জাষ্ট আহিছো, এজন মানুহে যেতিয়া জনালে মাত্ৰ ফোন কল কৰিছো, মই যে ছাৰ আপোনাৰ এনেকুৱা কিবা হৈ আছে নেকি? কৈছে এনেকে মোৰ মাটি এটাত আজি বহুত বছৰ ধৰি এনেকুৱা গণ্ডগোল হৈ আছে। তেতিয়া মই কৈছো হ'ব, তেতিয়া মই আমাৰ ছাৰবিলাকৰ লগত, আমাৰ ছাৰহঁতৰ লগত মোৰ যিহেতু তাতে মোৰ লগত অহা নাই, একদম মই আননোন, মই একোৱে নাজানো। যিটো জেনুইন মই আপোনালোকৰ ওচৰত জনাই আছো দেই। আৰু আপুনি আপোনালোকে মোক ইনকুৱাৰী কৰিব পাৰে, যদি কিবা ক্লু পায় তেতিয়াহ'লে আপোনালোকে বুজিব আৰু মোৰ ওপৰত যি একশ্যন লৈ ল'ব। কিন্তু বানেশ্বৰীনে যেতিয়া ক'লে ইয়াত কিবা এটা ঘটনা ঘটি আছে, আপুনি অলপ চাই দিয়কচোন, ছাৰসকলক কৈ মিলাই দিয়ক বস্তুখিনি। এইখিনি মানে মই ধৰক ডিচি ছাৰৰ লগতো কথা পাতো, আগৰ ডিচিজনৰ লগত আমাৰ কিবা প্ৰব্লেম হ'লে ছাৰক জনাওঁ। আৰু আপোনাক কোনোবা অথৰিটি দিয়া নাই লেণ্ডৰ সমস্যা সমাধান কৰা নাই? আপুনি কিয় কৰি আছে এইবিলাক কাম? মানে একো কৰা নাই, মই ৰাইজক সহায় কৰি ভাল পাওঁ বা এটা ৰাস্তা দেখুৱাই ভাল পাওঁ, কিন্তু ইয়াত মোৰ কোনো স্বাৰ্থ নাই। লেণ্ডত আপুনি কেনেকৈ ৰাস্তা দেখাব? কাজিয়া এটা হৈ আছে, ইয়াত কাজিয়া একো হোৱা নাই। আজি বহুত দিনৰ পৰা ৭৩ চনৰ পৰা বুলি পুলিচ প্ৰশাসন আছে, আইন আছে, আদালত আছে। নহয়, ইয়াত একো কোনো ধৰণে কাজিয়া আপুনি শুনক, মই আপোনালোকৰ মিডিয়াৰ ওচৰত জনাওঁ, মই এইটোৰ বিষয়ে একোৱেই নাজানো। মই ইয়াত মোৰ ফোনটো কল কৰোঁ। তাৰমানে মই এইটোৰ বিষয়ত একদম নাজানো। আজি ৩-৪ দিন মানেই হৈছে এই কেছটো মোৰ জানিবৰ কাৰণে। এতিয়া মই সৎ সাহসেৰে আহিছো, এওঁক সুধিছো কিবা যদি প্ৰব্লেম আছে আপোনালোকে দুটা মানুহৰ মাজত মিলি লওক। তেওঁলোকে মিলিব গৈছে, মিলি লওক, লৈ পেলাই সমস্যাটো সমাধান কৰক। এইখিনিয়ে মই ক'ব আহিছো। মোৰ এজনী ছোৱালীও আছে, এতিয়া মোৰ যাব লাগে, কিন্তু যদি আপোনালোকে মোৰ লগত একশ্যন ল'ব খোজে ল'ব পাৰে, একো নাই, প্ৰব্লেম নাই, মই বুজিব পাৰোঁ। নিউজ এক্স ৰিপৰ্ট, টি নিউজ অসম।